কাৰণে আমি কি কৰিম সদায় যদি আমি আগবেলা কৰোঁ সোনকালে কৰিম আৰু ভাটিবেলা কৰিলে পচিবলৈ কৰিম কিন্তু আমি এতিয়া খাই অসুবিধাৰ কাৰণে আমি এনেদৰে কৰিছোঁ দেই তাৰপৰা প্ৰথমতে দুইখন ভৰি এনেদৰে সমান কৰিবা সমান কৰি হাত দুটা এনেকৈ দিবা এনেকৈ ওপৰলৈ দি ওপৰলৈ দি এনেদৰে আমি এনেদৰে নমস্কাৰ বচোৱা চাই লোৱা ঠিক আছে এটা নমস্কাৰ বচোৱা উশাহ লৈ পেলাই আমি পিছলৈ যাওঁ নিশাহ এৰি পেলাই এনেদৰে আগলৈ আহিম বাওঁ ভৰি পিছলৈ নিম এই ভৰিত এনেকৈ বহিছে দেখিছেনে এই ভৰিত এনেকৈ বহি দিবা ঠিক আছে আকৌ সেই ভৰিটো বাওঁ ভৰি সমান কৰি লৈ এনেদৰে নিজৰ নাড়ীটোলৈ চাবলৈ চেষ্টা কৰিবা দেই যিমান পাৰে ভিতৰলৈ বা ডিঙিটো ভৰাই দিব এতিয়া আমি আঁঠু পেলাম আৰু বুকু পেলাম আৰু কঁকাল পেলাম আৰু মনে ৰাখিম হৈছে আমি কঁকাল পেলাই পেলাই বুকুৰ অংশটো এনেদৰে দাঙিম এইটো ভুজংগ আসন কয় ভুজংগ আসন ভুজংগ মানে সাপ দেই সাপৰ দৰে হৈছে নাই ইয়াৰ পিছত আমি আকৌ পৰ্বতৰ আসন নিজৰ নাড়ীটোলৈ চাম বাওঁ ভৰিখন পিছলৈ দিছিলোঁ বাওঁ ভৰিখন আগলৈ লৈ আহিম ঠিক আছে হৈছে এতিয়া সোঁ ভৰিখন লৈ আহিম এনেদৰে আগলৈ এনেকৈ হালি পেলাই মূৰটো লগাবলৈ চেষ্টা কৰিম ঠিক আছে উশাহ লৈ পেলাই পিছলৈ যাওঁ ওপৰতে নমস্কাৰ এনেদৰে ওপৰ পিছলৈ যোৱাটো তোমালোকৰ যিমানখিনি পাৰে সিমানখিনিয়ে কৰিবা দেই যিমান পাৰে সিমান বহুত জোৰ কৰিব পিছলৈ পৰি নাযাব হ'বনে যে সকলোৱে এতিয়া পৰা 12টা ষ্টাৰ্ট দেই কৈ যাম লগত আপোনালোকে শিকি লোৱা ভৰিটা নকৰা ভৰিটা মানে ইমান গেপ ৰাখা এই প্ৰয়োজন হয় হাত দুটা আগুৱাই দিয়া হাতৰ কটা তলত থাকিব এনেকৈ ঘূৰাই দিয়া মজা নমস্কাৰ ঠিক আছে এতিয়া উশাহ লৈ পেলাই পিছলৈ অলপ লাহেকৈ খালি গ'লে আৰু নিশাহ এৰি আগলৈ আহা পিছফালে ভৰি ধৰি দিয়া ধৰি পেলাই মূৰটো লগাবলৈ চেষ্টা কৰা বাওঁ ভৰিখন পিছলৈ দিয়া হৈছেনে এতিয়া অলপ গেপ ঠাইটো মিলাই মিলাই যাওঁ আঁঠু পেলাই নিদিবা হৈছেনে ক'ত প্ৰেছাৰ পৰিছে কঁকালত পৰিছেনে পৰিছে ওপৰলৈ চাই দিয়া ওপৰলৈ চোৱা এতিয়া ইটো ভৰিও সোঁ ভৰিটো বাওঁ ভৰিৰ ওচৰলৈ লৈ যোৱা পৰ্বতাসন নিজৰ নাড়ীটো লৈ চোৱা আমাৰ ঘেৰুৱাটো একদম মাটিত লগাই ৰাখিবা দেই হাত ঘেৰুৱাটো নাখাইছে প্ৰীতম লগাই দিয়া হৈছে এতিয়া আঁঠু পেলোৱা আৰু বুকু পেলোৱা কঁকালটো নেপেলাবা এতিয়া কঁকাল পেলোৱা সাপৰ দৰে উঠি যায় কঁকালটো পেলোৱা মাটিত ওপৰলৈ দিয়া কঁকালটো ভাল লাগিছেনে লাগিছে আকৌ এবাৰ তুমি নিজৰ নাড়ীটো লৈ চোৱা আমি কোনখন ভৰি দিছিলোঁ প্ৰথম বাওঁ ভৰি নহয় বাওঁ ভৰি আকৌ দুই হাতৰ মাজলৈ লৈ আহা বাওঁ ভৰি এখন আগলৈ আনা মাজলৈ আনা হাতখনৰ মাজত চোৱা নিশ্চয় বাওঁ ভৰি দিয়া বাওঁ ভৰিখন আগত আৰু পিছখন চিধা কৰি ৰাখিবা এখন ভৰি আগলৈ ওলাই আহা এখন ভৰিখনত বহি দিয়া এতিয়া ইটো ভৰি লৈ আহা আকৌ পিছফালে ধৰি পেলাই মূৰটো যিমান পাৰি সলাই দিয়া আঁঠু চিধা কৰি ৰাখিবা হৈছেনে উশাহ লৈ লাহেকৈ পিছলৈ যোৱা মই এবাৰ নাম কৰিব পাৰিম দেই